সিহঁতকেইটা খেলি আছে সৰু ল'ৰা গোটেইকেইটা খেলি আছে কি খেলি আছা বালি খেলি আছা এয়া মোৰ ভণ্টি ল'ৰা এইটো মোৰ সন্তান এয়া আমাৰ বিজয়দাৰ ল'ৰা মোৰ সন্তান একচুৱেলি দুটা হয় ডাঙৰজনী স্কুল গ'ল তো ই আছে ইয়াতে বালি চালি খেলি আছে দেখিছে নহয় লেতেৰা ফেতেৰা হৈ আছে লাজ কৰিছে কি খেলিছা বালি খেলিছা খেলা তো মেইন কথাটো হ'ল এইটো যে ই জন্ম হোৱাৰ পৰা আমি খুব আপডাল কৰি খুব চাফ চিকুণকৈ খুব আলসত ৰাখিছিলোঁ মানে বিৰাট মানে ঠাণ্ডা লাগিব নিদিওঁ টুপি চুপি পিন্ধাই একদম ৰাখোঁ তেনেকৈ বা গৰম দিনত বেছি গৰম পাব নেকি বুলি ভিতৰত ভৰাই থৈ দিওঁ ধূলি বালি পাতো দূৰতে ৰাখোঁ এতিয়াও সি অলপ বোকালে অলপ মানে ঘিনে কৰে ধৰি লওক এতিয়া তো তেনেকৈ ৰখাৰ ফলতো ধৰি লওক যেতিয়া ঠাণ্ডা দিন আহে খুব কাহে মানে অকণমান ঠাণ্ডা ল'ব নোৱাৰে পটকৈ কাহ হৈ যায় অকণমান বাইকত গ'লেই কাহ হ'ব জ্বৰ হ'ব যোৱা বছৰ তেনেকৈয়ে গ'ল কাহ জ্বৰ চৰ্দি তেনেকৈয়ে গ'ল তো যাওঁতে মানে মই চিন্তা কৰিলোঁ ইমান আলসুত ৰাখোঁ লোকৰ ল'ৰা এনেকৈ ঘূৰি ফুৰে একো জ্বৰ চৰ নহয় ইমান আমাৰকেইটা আমি যিমান ভালকৈ ৰাখিছোঁ সিমানে হৈছে খোৱা বোৱাৰ পৰা আদি কৰি চব ইমান ধুনীয়াকৈ কৰোঁ তথাপিও ইহঁতৰে হ'ব পাৰে তো ইয়াক কি কৰিলোঁ আমি লাহেকৈ আপডালত ৰখা বা বেছি আলসত ৰখাটো এৰি দিলোঁ যি কৰে কৰিবলৈ দিওঁ এতিয়া দেখিছে খেলি আছে বালি বেছি চোলাও পিন্ধা নাই ঠাণ্ডা দিন বুলি একেবাৰে যে এৰি দিম তেনেকুৱা নহয় নৰ্মেল পেণ্ট পিন্ধি আছে কাপোৰ পিন্ধি আছে চোলা পিন্ধি আছে মানে তাকে বুলি একদম ঢাকি মেলি ৰখা নাই বালি খেলিব দি দিছোঁ বালি খেলিব মন গৈছে অলপ পিছত টেপত গৈ পানীও খেলে গাড়ীত পানী তিয়াই দিব কিবা কৰিব একো নকৰোঁ মানে মানা নকৰোঁ খেলি থাক ধূলিয়ে বালিয়ে পৰি থাকিব দিওঁ আৰু এনেকুৱা মই যোৱা বছৰৰ গৰম দিনৰ পৰা কৰিব দিছোঁ গৰম দিনত মানে ৰ'দত লাই থাকে আমি ভাবোঁ জ্বৰ হৈ যাব নেকি গৰম সোমাই যাব নেকি তেনেকুৱা একো নহ'ল তেতিয়া তো এতিয়া ই মানে খেলি আমি এবাৰ মন কৰিছোঁ যে যোৱাবাৰতকৈ এবাৰ মানে ইয়াৰ সেই জ্বৰ কাহ এইবোৰ তেনেকৈ নাই হোৱা আৰু যেতিয়া আমি খুব আলসত ৰাখিছিলোঁ তেতিয়া পটককৈ আপোনাৰ জ্বৰ চৰ হৈ যায় তো যেতিয়াৰ পৰা এৰি দিলোঁ যি কৰ কৰি থাক যা হ'লেও হ'ব জ্বৰ দেখা যাব বা কাহ হ'লেও দেখা যাব যিহেতু আমিও তেনেকৈ মাটিয়ে বালিয়ে খেলি পিনিয়ে ডাঙৰ হোৱা আমিতো পুখুৰীত মাছো মাৰিছিলোঁ পুখুৰী সিঁচে ঠাণ্ডা দিনত নামি দিওঁগৈ ৰাতিপুৱাই তো সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ অভিজ্ঞতাখিনি মোৰ লগত শ্বেয়াৰ কৰিব বেছি অকণমান আলসত ৰাখিলে বা বেছি অলপ হেৰিত কৰিলে যিটো ইমিউন ছিষ্টেম থাকে সেইটো সম্ভৱ খুব এটা ষ্ট্ৰং নহয় নেকি মই ভাবিছোঁ মানে আমাৰ যিটো এটা ৰোগ প্ৰতিৰোধক ক্ষমতা এটা থাকে চবৰে দেহত সেইটো অলপ ইমান ষ্ট্ৰং নহয় নেকি যেতিয়া মাটিয়ে বালিয়ে পানীয়ে এইটো এৰি দিয়া হয় তেতিয়া সম্ভৱ সেই ইমিউন ছিষ্টেমটো অকণমান ভাল হৈ যায় বা অলপ ষ্ট্ৰং হয় নেকি বেলেগৰ তুলনাত তো সেইকাৰণে চাগে এবাৰ ভগৱানে ক'ৰবাত তেনেকুৱা একো জ্বৰ কাহ বা তেনেকুৱা একো বেমাৰ আজাৰ দেখা দিয়া নাই তাকে বুলি এইটো নকওঁ যে বেমাৰ আজাৰ নহ'বই যিহেতু ভাইৰেল কিবা এটা আহিলে সেইটোতো হ'বই সেইটোকতো কোনো ৰখাব নোৱাৰে কিন্তু সেই নিজা নিজিকৈ যে আমাৰ অলপ পানী খেলি দিলে পটকৈ জ্বৰত ভোগা বা অকণমান ঠাণ্ডা পালে কাহ হৈ যোৱা সেইখিনিৰ পৰা এটলিষ্ট আপোনালোকে বাচিব পাৰিব বুলি মই ভাবিছোঁ কিবা যদি কাৰোবাৰ যদি এনেকুৱা অভিজ্ঞতা আছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি মোৰ লগত শ্বেয়াৰ কৰিব ভাল লাগিব ময়ো জানিম কথাষাৰ কিমান দূৰ সঁচা বা মিছা তো সেয়া আৰু এটা অভ্যাস আছে যে আজিকালি ল'ৰা ছোৱালীয়ে খুব মোবাইল টেপি থাকে একচুৱেলি মোবাইল টিপা বা মোবাইল চোৱাৰ ফলত কি হয় বা মোৰ এক্সপিৰিয়েঞ্চ এটা আছে যিহেতু ডাঙৰজনীও তেনেকৈ মোবাইল খুব টেপিছিলে তাৰ ওপৰত মই বেলেগকৈ ভিডিঅ' বনাম বা কিমান মোবাইল টেপে তাৰ ওপৰতো এদিন বেলেগকৈ এটা ভিডিঅ' বনাম তো আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব পেজখন ফ'ল' কৰি দিব এনেকুৱাই কিছুমান ভিডিঅ' লৈ আকৌ আহিম তো তেতিয়ালৈ ধন্যবাদ টাটা বাই বাই